ফ্ৰীকে আমি কৰি দিওঁ যিমান বিঘা মাটি কাম কৰে সব ফ্ৰীকে কৰি দিম ডাইৰেক্ট এতিয়া ইয়াত যদি 5 বিঘা মাটি কাম কৰি 5 বিঘা মাটি ফিট দিব লাগিব কৰি দিওঁ আমি 1 টকা দিব নালাগে 1 টকা দিব নালাগে জেওৰাখনত 1000 টকা যায় আৰু এই ওয়াল যদি লগাম বুলি ভাবে তেনেহলে 1500 টকা আপুনিও ভাবি আছে নেকি তাঁতি চেকুৰা জেওৰা খৰচত এতিয়া এনেকুৱা ধৰণৰ গপচ কোৱালিটি ওয়াল লগাম বুলি এতিয়া আপোনালোকক যদি এটা কথা জেওৰাখন দিলে আপোনালোকৰ কিমান দিন যায় 3 মাহ যায় কিন্তু মই আপোনালোকক কওঁ সেই জেওৰা খৰচত আপোনালোকে জেওৰাখন দিলে যদি আপোনালোকৰ 700 টকা যায় এই ওয়ালখন দিলে মাত্ৰ যাব আপোনাৰ 1000 টকা আৰু লগতে আপোনালোকে দেখিব পাইছে একদম বিম দিছে আৰু একদম গপচ খুটা দিছে এইবিলাক খুটা চকটা একদম মানে আপোনালোকৰ যিবিলাক হেভি ঘৰ বনালে এনেকুৱা খুটা দিয়ে এনেকুৱা ধৰণৰ খুটা লগত দি গেট সহকাৰে আপোনালোকৰ এনেকুৱা ধৰণৰ গপচ কোৱালিটি ওয়াল লগাইছে আপোনালোকে মানে ৰেডিমেড ওয়াল বিলাক লগাই আছে এতিয়া কথা হ'ল যে আপোনালোকে বহুতে জেওৰা দি আহিছিল যে বাট চেকুৰা দি আহিছিল এতিয়া খেয়া খৰচত বোলে ৰেডিমেড ওয়াল পাই যায় ধৰক না জেওৰা কৰা যদি আপোনাৰ 30% এইটো খৰচ ধৰক আপোনাৰ 40% খৰচত এইটো মই হেতুৱে কৈছো এখন দিলে যে সেই 700 টকা যায় ইয়াত মানে আপোনালোকৰ 1000 টকা খৰচত হৈ যাব এইটো 1000 টকা খৰচত হৈ যাব আচ্ছা এতিয়া গপচৰ কথাটো যদি কওঁ কিমান গপচ এইটো আমি 30 বছৰ লগে গ্যাৰান্টি দিম ইয়াক কেতিয়া লগাইছে এইবিলাক এইটো আজি লগাইছে আজি লগাইছে আচ্ছা আপোনালোকে দেখিব পাৰিছে আপোনালোকে মানে ওয়ালৰ মানে লগতে গেটৰ কামো কৰি দিয়ে গেটৰ কামো কৰি দিম এইফালে যদি দেখাব বিচাৰো এইফালে চাওক না একদম গেট কিমান ডাঙৰ পোষ্ট দি আপোনালোকে তেওঁলোকে গেটৰ কাম কৰিছে লগতে এইফালে দেখিব পাৰিছে বিম দি তেওঁলোকে অলপ জুম কৰি যদি দেখাই দিয়ে এইবিলাক চাওক বিম সহকাৰে এনেকুৱা ধৰণৰ গপচ কোৱালিটি তেওঁলোকে ওয়াল লগাইছে আৰু এতিয়া ওয়াল বিলাক যে লগাইছে অলপ দেখাই দিব যত্ন কৰিম এইখিনি ওয়াল যে দেখিছে এইখিনি কেতিয়া লগাইছে এইখিনি ফিটিং কেতিয়া কৰিছে এতিয়া আধা ঘন্টা মান হৈছে লগাইছে আধা ঘন্টা ফিটিং কৰিছে এইফালে যদি দেখিব পাৰিছে একদম বিম সহকাৰে বিমটো আপোনালোকে নিজে ইমান গপচ চাওক না এইবিলাক ওয়াল কিমান দিন গ্যাৰান্টি দিছে 30 বছৰ কাম বিলাক কৰি আছে এইফালে একদম তেওঁলোকে ফিটিং কৰিছে আৰু ডাইৰেক্ট মানে আনি লগাই ফিটিং কৰি দিয়ে এইবিলাক দেখিব পাৰিছে চাওক না তেওঁলোকে একদম কি ধুনীয়াকে ফিটিং কৰি আছে এইবিলাক পুৰা লগাই আছে একদম মানে বহুত হেভি আৰু হয় না ইয়াৰ ৰড পুৰা আছে 6 mm ৰড আছে 6 mm ৰড আছে আচ্ছা আৰু ফালে যদি দেখাব বিচাৰো অলপ উছলে আহিবা একদম পুৰা তেওঁলোকে লগাই আছে আৰু এখন ওয়ালত আপোনালোকে ৰড যে দিয়ে ৰড কিমানডাল কৈ ৰড দিয়ে ভিতৰত আপোনাৰ এইটো 3ডাল কৈ ৰড আছে খুঁটি ভিতৰত আৰু ইয়াত কেইডাল দিয়ে 9ডাল মান দিয়ে নে এনেকুৱা আপোনাৰ 4ডাল আছে হয় আৰু এনেকুৱা আপোনাৰ 9ডাল আছে মানে চক কিমান গপচ আৰু এইফালে যদি দেখাব বিচাৰো এইফালে চক একদম খুঁটা গিটা আপোনালোকে দেখিব পাৰিছে একদম তলত বিম দিয়া হৈছে আৰু বহুত গপচ কোৱালিটি তেওঁলোকে বনাইছে আৰু এইবিলাক মানে গৰুৰ সৰু বা কিবা ভাঙি পেলাব পাৰিব নেকি একো নহয় জোৰে মাৰিলেও নাভাঙে চাব এইবিলাক নাভাঙে নেকি এইবিলাক চাওক একদম এইফালে অলপ এইফালে মাৰি দেখাই দিয়ক অলপ একো নহয় এইফালে যদি মাৰি দেখাইছে একদম একো নহয় এইবিলাক চাওক একদম মানে বহুত কম খৰচত আপোনালোকে লগাব পাৰিব আৰু এটা কথা সুধো আপুনি অলপ এইফালে আহিব ফেন্সিঙৰ যিটো কথা সুধো ফেন্সিঙো আপোনালোকৰ কাম কৰে ফেন্সিঙৰ কাম কৰো আমি ফেন্সিঙৰ কামো কৰে যদি এতিয়া কথা কওঁ ফেন্সিংটো ইয়াতকৈ কমত আহিব ফেন্সিং বাপৰে মানে আপোনালোকক বহুত কম প্ৰাইচত যদি আপুনি জেওৰা তাঁতি চেকুৰা জেওৰা খৰচত লগাম বুলি ভাবিছে তেনেহলে লগাব পাৰিব জেওৰা খৰচত ফেন্সিং হৈ যাব জেওৰা খৰচত মানে আপোনালোকৰ জেওৰাখনত যদি 500 টকা যায় সেই ফেন্সিঙতো 500 টকা যাব যদি জেওৰাখনত 1000 টকা যায় আৰু এই ওয়াল যদি লগাম বুলি ভাবে তেনেহলে 1500 টকা মানে মিনিমাম 500 টকা এটা ডিফাৰেন্সত তেওঁলোকে লগাই দিব এতিয়া যদি ক'বাত লৈ যায় এনেকুৱা এইবিলাক যে প্লেট বিলাক আছে ইয়াত যদি ৰড নোলায় আপুনি কিন্তু ফ্ৰীত লগাই দিব লাগিব ডাইৰেক্ট সিধা সিধি ঠিক আছে দেখাই দিম মই ৰড নলে ফ্ৰীকে লগাই ৰড নোলালে ফ্ৰীকে লগাই দিব লাগিব আৰু আপুনি এখন প্লেট ভাঙি দেখাই দিব নেকি দেখাই দিম ঠিক আছে এইবাৰ ৰড থাকিব বাই চান্স যদি এই মানে যিবিলাক হেৰি আছে এইবিলাক প্লেট আছে এই প্লেট বিলাকত যদি ৰড নোলায় ডাইৰেক্ট আপুনি পইচা ল'ব নোৱাৰিব কিবিলাক প্ৰথমে ভাঙি চাই ল'ব ৰড নাথাকে ফ্ৰীকে আমি কৰি দিওঁ যিমান বিঘা মাটি কাম কৰে সব ফ্ৰীকে কৰি দিম ডাইৰেক্ট এতিয়া ইয়াত যদি 5 বিঘা মাটি কাম কৰি আছে ৰড যদি নোলাল এখন প্লেটৰ এই 5 বিঘা মাটি ফিট দিব লাগিব কৰি দিওঁ আমি 1 টকা দিব নালাগে 1 টকা দিব নালাগে 10 বিঘা মাটি কৰিলে 10 বিঘা ফ্ৰী 1 টকা নালাগে ৰড নোলাৰ ভিতৰত 1 টকা দিব নালাগে আচ্ছা আৰু কিবা আপুনি এগ্ৰিমেন্ট কৰি ল'ব যদি বিচাৰে কোনোবা এগ্ৰিমেন্ট কৰিব পাৰে যেনেকুৱা ইচ্ছা আৰু যেনেকুৱা ইচ্ছা এগ্ৰিমেন্ট কৰিব ভাঙি গলে ফ্ৰীকে বনাই দিম আপুনিও যদি ভাবি আছে তেনেহলে তেওঁলোকৰ লগত যোগাযোগ কৰক স্ক্ৰীনত ওলাই থকা নাম্বাৰ এতিয়া নাম্বাৰ ওলাই আছে যোগাযোগ কৰি আপোনালোকে একদম ধুনীয়াকে ঘৰখন সজাই পৰে তুলিব